বতাহ এইখিনিত বিৰাট মজা লাগিছে। গাঁৱৰ পৰিৱেশটোৱে বেলেগ ন। আজিকালি গাঁও হৈ থকা নাই তথাপিও আৰু মানে পৰিষ্কাৰ কিবা এটা ভাল লাগে আৰু বহুতে ধুনীয়া গছ গছনি কিমান ধুনীয়া পৰিৱেশ না। এই নৰসিংহৰ এইবিলাক যে আমাৰ তাত বিক্ৰী কৰে মুঠি 10 টকা, ইয়াত খাওঁতা নাই, এইবিলাক খাওঁতা নাই, দেখিছেন নাই? মজা লাগিছে। জেগাই জেগাই নৰসিংহ, ভাল লাগিছে চাই। পানী কি ধুনীয়া, কি ধুনীয়া পানী।